হেল্ল' অসম স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল এছামিজ এক্সাম গেজেটলৈ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ DHS DME Grade4 কমন কুৱেশ্যন টেষ্ট পেপাৰৰ ফাৰ্ষ্ট পেপাৰৰ পাৰ্ট 2। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে দেহৰ কোনটো অংগ নিউমোনিয়াৰ দ্বাৰা প্ৰভাৱিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাওঁফাওঁ। নম্বৰ 22 মানুহৰ বাবে স্বাভাৱিক ৰক্তচাপৰ পৰিমাণ কিমান গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 120ৰ পৰা 80। ইয়াত বহুতে ভুল কৰে যে 80 to 120 লিখি থৈ আহে পৰীক্ষাত, সেইকাৰণে আপোনালোকে এইটো ভালদৰে চাই ল'ব। নেক্সট কুৱেশ্যন, কোন গ্ৰন্থিৰ পৰা চকু পানী ওলায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেক্ৰিমাল গ্ৰন্থিৰ পৰা চকু পানী ওলায়। কুৱেশ্যন নম্বৰ 24, মানুহৰ দেহত কোনটো ৰক্তকণিকাৰ দ্বাৰা শৰীৰত অক্সিজেন প্ৰভাৱিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰঙা ৰক্তকণিকা RBC, ৰেড ব্লাড চেল। ব্ৰঞ্জ এটা মিশ্ৰ ধাতু হয়, তাম আৰু টিনৰ সংমিশ্ৰণ। আপোনালোকে জনাবচোন সংকৰ ধাতু কোন মিশ্ৰণৰ দ্বাৰা গঠিত হয়? কমেণ্ট বক্সত। কুৱেশ্যন নম্বৰ 26, সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছ'ডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যন, মেলেৰিয়া ৰোগৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পতজবা। নেক্সট কুৱেশ্যন, বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কিহৰ দ্বাৰা নিৰ্মিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে টাংষ্টেন। কুৱেশ্যন নম্বৰ 29, কোনটো গেছক সেউজগৃহ গেছ বুলি জনা নাযায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাইড্ৰজেন গেছক সেউজগৃহৰ গেছ বুলি জনা নাযায়। কুৱেশ্যন নম্বৰ 30, পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো হৈছে হীৰা। এইখিনিৰ পৰা আমি 10টা কুৱেশ্যন ইংৰাজী গ্ৰামাৰৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 31, হোৱাট ইজ দ্য চিনোনিমছ অফ মেৰী? মেৰীৰ চিনোনিমছ হৈছে প্ৰীতি। 5 বয়জ ৱেৰ চিটেড অন ডেছ বেঞ্চ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইটছ। বেবী অফ কেংগাৰু ইজ কল। কেংগাৰুৰ পোৱালীক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়। ফিমেল অফ হৰ্চ ইজ কল। মাইকী ঘোঁৰাক কি বুলি কোৱা হয়? মাইকী ঘোঁৰাক মেৰ বুলি কোৱা হয়। PTO ষ্টেণ্ড ফৰ। PTOৰ সম্পূৰ্ণ অৰ্থ হৈছে প্লিজ টাৰ্ণ অভাৰ। হোৱাট ইজ দ্য কাৰেক্ট? ইয়াত মিছলিনিয়াছ শব্দটোৰ কোনটো শুদ্ধ সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ, MISCELLANEOUS। এইটোৱে হৈছে মিছলিনিয়াছ শব্দৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হি ডিড নট ডেছ টু স্কুল টুডে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৱেন। আপোনালোকে জনাবচোন মিষ্টেকৰ পাষ্ট টেন্সটো কি হয় কমেণ্ট বক্সত। হি ইজ ছাফাৰিং ডেছ ফেভাৰ। হি ইজ ছাফাৰিং ফ্ৰম ফেভাৰ। কুৱেশ্যন নম্বৰ 39, উই আৰ প্ৰাউড ডেছ আৱাৰ চিলড্ৰেন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অন। আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন, হোৱাট ইজ দ্য চুপাৰলেটিভ অফ লিটল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেষ্ট, LEAST, লেষ্ট। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদিহে আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকে পোনপ্ৰথমতে পাই থাকে। জয় আই অসম।